অদ্ভুত সুৰৰ অদ্ভুত কাণ্ড এইবাৰ সুৰৰ চকু সোণালী বান্দৰৰ বাবে সাজিবলগীয়া দলঙৰ ওপৰত কি যে আচৰিত এইবাৰ সুৰৰ চকু পৰিল পৃথিৱী বিখ্যাত আপুৰুগীয়া সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে সাজিব লগা ওলোমা দলঙৰ পোষ্টৰ ওপৰত পৃথিৱী বিখ্যাত আপুৰুগীয়া সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে সাজিবলৈ আনি থোৱা ওলোমা দলঙৰ পোষ্ট চুৰ কৰিলে দুৰ্বৃত্তই দুখন ওলোমা অৰ্থাৎ ৬টা পোষ্ট অনা হৈছিল বঙাইগাঁৱৰ কাকজানলৈ উল্লেখ্য যে কাকৈজানৰ কদমতোলা ৩টা আৰু নয়া ভাৱৰীয়া পাৰত ৰখা হৈছিল ৩টা পোষ্ট কিন্তু আচৰিতভাৱে ইয়াৰে কদমতোলাৰ ২টা আৰু নয়া ভাৱৰীয়া পাৰাৰ এটা পোষ্ট ৰাতিৰ আন্ধাৰৰ সুবিধা লৈ চুৰে নিয়ে চুৰ কৰি প্ৰকৃতিৰ প্ৰেমী যুৱক বিক্ৰম ৰঞ্জন ৰয় উত্তৰ শালমাৰা আৰক্ষী চকীত এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ পৰহি ইয়াতে এটা বেয়া ঘটনা হৈছে যে যোৱা পৰহিলৈকে আমাৰ ইয়াতে যিখিনি আমাৰ সোণালী বান্দৰৰ কেনপি ব্ৰিজ বনোৱাৰ কাৰণে আমাৰ তিনিটা কৰি দুটা জায়গাত আমি ৬টা পোল আমি ইয়াতে ৰাখিছিলোঁ আৰু যোৱা পৰহি এই পোল কেইডাল ৩টা পোষ্ট ইয়াৰ পৰা উঠাই নিলে এটা হ'ল আমাৰ এৰিয়াত পেলাইছিলোঁ কদমতলাৰ পৰা আপোনাৰ 2টা পোল চুৰি কৰি লৈ গ'ল আৰু এটা হ'ল নয়া ভাৱৰীয়া পাৰাৰ পৰা এটা পোল চুৰি কৰিল গতিকে আমাৰ 3টা পোল ইয়াৰ পৰা কোনোবা দুৰ্বৃত্তই এনেকৈ চুৰ কৰি লৈ গৈছে আমি এটাই অনুৰোধ জনাওঁ যে প্ৰশাসনক যে অতি সোনকালে কোনে লৈ গ'ল এই পোলবিলাক তেওঁলোকে যাতে উচিত তদন্ত লয় তেওঁৰ কাৰণে চৰকাৰ তথা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আৰু আমাৰ গাঁওবাসীৰ ফালৰ পৰা বহুত ইয়াতে আঘাত পাইছে যে এনেকৈ কাম কৰিব নালাগিছিল আৰু যোনে কৰিছে কোনো আমাৰ তেনেকৈ সৰু মানুহে কৰা নাই এইটো গাঁৱৰ মানুহে এইটো পোল নি কোনো কামত নালাগিব এইটো কোনোবা ডাঙৰ কিবা ইণ্ডাষ্ট্ৰিয়ালা এনেকুৱা বিভাগৰ মানুহ লৈ গৈছে নিশ্চয় আমাৰ গাঁৱৰবাসীয়ে মানুহবিলাকে তেনেকৈ কয় কাৰণ এইটো পোল আমাৰ গাঁওবাসীৰ কাৰণে কোনো কামৰ নহয় এইটো অকল কোনোবা ডাঙৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে কোনোবাই এনেকুৱা বেয়া কাম কৰিছে গতিকে যোনে এই কামটো নকৰক যোনে এই কামটো কৰিছে তেওঁলোকক উচিত তদন্ত কৰি জিলা প্ৰশাসনে উচিত তদন্ত কৰি তেওঁলোকে এই আমাৰ পোলখিনি উদ্ধাৰ কৰি দিব লাগে এইখিনি মোৰ অনুৰোধ কেতিয়া আনিছিলে এতিয়া আমি 25 ডিচেম্বৰ তাৰিখে আনিছিলোঁ এইটো একচুৱেলি আমাৰ ডিচি ছাৰ আৰু আমাৰ এজন সাংবাদিক আমাৰ অভয়াপুৰী বিক্ৰম ৰঞ্জন ৰায় তেওঁলোকে যোগাযোগ কৰি KVKৰ পৰা এইটো আনিছিলে ইয়াতে আৰু 2টা সোণালী বান্দৰৰ কেনপি ব্ৰিজ বনাম বুলি কিন্তু আমাৰ আৰ্থিক প্ৰব্লেমৰ কাৰণে আমি বনাব পৰা নাই আৰু কিছুদিনৰ পিছতে আমি এইটো বনাম বুলি গোটেই গাঁওবাসী এনেকৈ আমি আলোচনা হৈছিল কিন্তু আজি আমাৰ এই এনেকা দুৰ্ঘটনাটো হৈ গ'ল উল্লেখ্য যে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সোণালী বান্দৰ ইপাৰ সিপাৰ হ'বৰ বাবে নিৰ্মাণ কৰা হৈছে 6খনকৈ ওলমা দলং পুনৰ 2খন ওলমা দলং নিৰ্মাণৰ বাবে পূৰ্বৰ বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক আৰু সাংবাদিক বিক্ৰম ৰঞ্জন ৰয় উদ্যোগত অনা হৈছিল এই 6টা পোষ্ট আৰক্ষীৰ পহৰাৰ মাজতে মূল পথৰ পৰাই এইদৰে পোষ্ট চুৰি কৰি নিয়া কাৰ্যই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় ডি নিউজ আৰু ডি নৰ্থ ইষ্ট